ফুটছেলখন আমাৰ এই অঞ্চল বেছি প্ৰভাৱ নাছিল সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ এই অঞ্চলৰ সৰু সৰু উদীয়মান ল'ৰাসকলক উঠাই অনাৰ এটা মানে প্ৰয়াস কৰি ফুটছেলখন আমি আৰম্ভ কৰিম বুলি ভাবিলোঁ। পোনপ্ৰথমতে ভাবিছিলোঁ যে আমি আঞ্চলিক ভিত্তিত যদি আমি কমেও 20টামান দল হয় বুলি ভাবিছিলোঁ, হ'ব নেকি সেই বুলি ভাবি আমি অনুমান কৰি এই ফুটছেলখন আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। কিন্তু লাহে লাহে আমাৰ এখন ইমান ধুনীয়াকৈ বাঢ়ি গ'ল, যাই অৱশেষত 28টা দল হ'ল। আমি 2 দিনতে আমি খেলখন শেষ কৰিম বুলি ভাবিছিলোঁ, শেষ কৰিব নোৱাৰিলোঁ। লাষ্টতলৈকে আমি অলপ আকৰ্ষণীয় কৰি যাতে মানুহৰ মাজত প্ৰভাৱ পৰে আৰু নতুন ল'ৰাবিলাকত যাতে উৎসাহিত হয়, সেইকাৰণে আমি আকৌ দিবানৈশ কৰি অকণমান জাকজিক কৰি পেলাই পাতি মনত প্ৰয়াস কৰি আজি এইখিনিত উপনীত হৈছোঁ। এতিয়া আমাৰ ফাইনেল খেলখন প্ৰায় মোটামুটি শেষ হ'বৰ হৈছে আৰু চলি আছে। ফলাফল ঘোষণা হোৱা নাই, ঘোষণা হ'লে আপোনালোকে নিশ্চয় লাষ্টত গম পাব। এইখিনি আৰু কৈ আজিলৈকে এৰি দিলোঁ আৰু ধুই নিউজ ষ্টাৰ ক্লাবক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ কাৰণে এই ধুই অঞ্চলত ফুটছেল খেল আয়োজন কৰিছে। এই ফুটছেল খেলত 6জন প্লেয়াৰে খেলা হয়। আগত এই খেলখন ক'তো অনুষ্ঠিত কৰা হোৱা নাছিল, ইয়াতে পোনপ্ৰথমে অনুষ্ঠিত কৰা হৈছে। ইয়াত 28টা দলে অংশগ্ৰহণ কৰিছে। আজি দিবানৈশ ফাইনেলখন অনুষ্ঠিত কৰা হৈছে। কমাৰকুছি ক্লাব আৰু জাপিয়া ভাই ক্লাব। পোনপ্ৰথমে মই 1 নং ধুই নিউ ষ্টাৰ ক্লাবক সমূহ আঞ্চলিক খেলপথাৰত যি ফুটছাল খেল অনুষ্ঠিত কৰিছে, মই নিউ ষ্টাৰ ক্লাবৰ সমূহ কৰ্মকৰ্তাসকলক এই দিবানৈশা খেল এখন অনুষ্ঠিত কৰাৰ বাবে মই কৰ্মকৰ্তাসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি ঠাণ্ডাৰ মাজতো ফুটবল খেল এখন অনুষ্ঠিত কৰি যি আমাৰ পিছপৰা অঞ্চলত জনসাধাৰণক আজি এটা খুব ভাল খেল এখন দেখুৱাইছে আৰু ভৱিষ্যতেও যদি এনেকৈ আমাৰ উঠি অহা যুৱচামে এই খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি যায় আৰু এই আগ্ৰহৰ জৰিয়তে আমাৰ পিছপৰা অঞ্চলৰ পৰাই ভাল খেলুৱৈ ওলাব লাগিব। কাৰণ আজি তেণ্ডুলকাৰৰ নিচিনা এজন খেলুৱৈ আহিছে, তেওঁ আৰম্ভণিতে ষ্টেজত খেলোৱা নাছিল, গ্ৰাছ লেভেলৰ পৰাই খেলি এজন ভাল খেলুৱৈ আহিছিল। নিশ্চয় এই খেলখনৰ জৰিয়তে আমাৰ ইয়াৰ পৰাই ভাল খেলুৱৈ ওলাব বুলি মই আশা কৰিছোঁ আৰু এখনেই মই